হালনাত খেলপথাৰ অনুষ্ঠিত কাৰ্বি ছাত্ৰ সন্থাৰ ৪৫তম বাৰ্ষিক সাধাৰণ অধিৱেশন সম্পন্ন সন্থাৰ অধিৱেশনৰ স্মৃতি গ্ৰন্থ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ দ্বাৰা উদ্বোধন ধনশিৰি নৈ ওপৰত মৰণ ফান নে দলং হাতম পুৰুষীয়া জৰাজীৰ্ণ বাঁহৰ দলঙেদি হাতত জীৱটো লৈ অতি বিপদসংকুল অৱস্থাত অহা যোৱা কৰে নেপাৰপাতি ৰাইজ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ প্ৰাকৃতিক দৃশ্যৰ লগতে বিভিন্ন দিশ অধ্যয়নৰ বাবে গুৱাহাটীৰ পৰা 5 গৰাকী মহিলা বাইক আৰোহী খেৰণীত উপস্থিত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথম বাতৰিলৈ বৈঠালাংচু হালনাত অনুষ্ঠিত হৈ থকা কাৰ্বি ছাত্ৰ সন্থাৰ ৪৫তম সাধাৰণ বাৰ্ষিক অধিৱেশন দেওবাৰ উলহ-মালহেৰে সম্পন্ন হয় যোৱা 9 মাৰ্চৰ পৰা অনুষ্ঠিত অধিৱেশনৰ 11 মাৰ্চৰ অন্তিম দিনা কাৰ্যসূচীত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে যোগদান কৰি অধিৱেশনৰ স্মৃতি গ্ৰন্থ উদ্বোধন কৰে কেএছএ সভাপতি বিজয় বেৰ সভাপতিত্বত অনুষ্ঠিত সন্থাৰ সাধাৰণ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত পৰিষদীয় চৰকাৰৰ তৰফৰ পৰা লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে বান্দুৰিৱাল নেংজি হলে বান্দুৰিৱাল তুমি Nili karbelo tol mas council pen claim pon de professional itu ban lam cakna filo don nal itu. Tapi hidup si kadau ada dak rong khang konsensi ada dim klong kipi apa dal itu ban ripi aklam solana arat tu ban kadau ban nili ninga klong ban suri suri kaldom pajesi nilam ভাষণত ৰংহাঙে এইদৰে কয় যে চলিত মাৰ্চ মাহৰ মাজৰ সপ্তাহমানত কাৰ্বি আংলং নগাঁও সীমান্ত এলেকাৰ লাংকাইজানত অবৈধ দখলদাৰী বাসস্থান উচ্ছেদ অভিযান কৰা হ'ব বুলি কোৱাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত ৰাজ্যৰ দাবী সমস্যা সমাধানৰ বাবে মাহটো 24 তাৰিখে দিল্লীলৈ যাত্ৰা জিলাখনৰ 30টা বিভাগত বিভিন্ন মৃত্যু বা অৱসৰ আদি বিভিন্ন কাৰণত খালি হোৱা 1000টা চাকৰি পদসমূহ অচিৰে পূৰণ কৰিব বুলি ভাষণত সদৰি কৰে ইয়াৰ উপৰিও 15 লাখ টকাৰ ব্যয়েৰে হালনাত খেলপথাৰ এখন মুকলি মঞ্চ আৰু বাউণ্ডাৰী বেৰ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ কথাও ভাষণত উল্লেখ কৰে ৰংহাঙে উল্লেখ্য সন্থাৰ সাধাৰণ বাৰ্ষিক অধিৱেশনৰ উপলক্ষে উলিওৱা স্মৃতি গ্ৰন্থও ৰংহাঙে উন্মোচন কৰে সভাত ৰংহাঙৰ উপৰিও অধ্যক্ষ হৰেন সিং বেকে ধৰি তেওঁৰ পৰিষদৰ কেইবাগৰাকী সদস্য কাঞ্চাম দিকম সভাপতি অজিত টিমুং কাঞ্চাৰ দিকম সভাপতি অজিত টিমুং প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে আপোনালোকক এখন দলং সদৃশ দৃশ্য দেখুৱাম দৃশ্যখিনি চাই আপোনালোকে নিজে ঠিক কৰিব এইখন দলং নে মৰণ ফান আছে ধনশিৰি নৈ ওপৰত এইখন দলং এটি গোটে বাৰিষা কাল কণ শিশু তথা ছাত্ৰ ছাত্ৰী সিৰিয়াছ ৰোগী সন্তান সম্ভৱা মহিলা বৃদ্ধা বৃদ্ধি আদি নিজৰ গন্তব্য স্থান পাবলৈ অহা যোৱা কৰে তলত ধনশিৰি নৈ কুবাল ফুট কেনেকৈ কিবা এটা দুৰ্ঘটনা সংঘটিত হ'লে জীৱন্ত অৱস্থাত মানুহ উদ্ধাৰ হোৱা প্ৰায় অসম্ভৱ কিন্তু প্ৰত্যেক বছৰে বাৰিষা আহিলে গয়াসকলে এই ধৰণৰ এখন বাঁহৰ দলং সাজে আৰু দলংখনে দি হাতত জিওটো লৈ পাৰ কৰে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোক দৃশ্যখিনিলৈ মন কৰক ক'ত বাৰু আছে মৰণ ফান সদৃশ এই দলং আছে বোকাজান বিধানসভাৰ এলেকা নেপাৰপাতিত ক'ব পৰা যাবনে আজি বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰে সকলো পিনে জয় জয় ময় অৱস্থাত এইখনত দলং বুলিবলৈ নিশ্চয় নহয় তথাপি নিৰুপায় গয়াই এইখন দলঙেদি গোটেই বাৰিষা কাল প্ৰতিনিয়ত পাৰ কৰি যায় দলঙেদি পাৰ কৰি যাবই লাগিব নিৰুপায় গয়াৰ ৰাজ্য তথা কাৰ্বি পৰিষদ চৰকাৰৰ সময় নাই গয়াৰ এই দশা চাবলৈ এনে সমূহ ভিতৰুৱা ঠাইলৈ মনত পৰেনে কেৱল নিৰ্বাচনৰ সময়তহে তাকো বাৰিষা কাল অহাৰ আগতে যিহেতু যিকোনো নিৰ্বাচন অন্ত পৰি যায় সেয়েহে আমাৰ ৰাজনৈতিক ৰথী মহাৰথীসকলে দেখা নাপায় ৰাইজৰ এই ধৰণৰ দৈনন্দিন জীৱন যাত্ৰাৰ পথত সন্মুখীন হোৱা জমৰ যাতনা দেখা নাপায় আমাৰ ৰজাঘৰীয়া ভিআইপি তথা ভিভিআইপি সকলে আমাৰ ৰথী মহাৰথী তথা শাসক নেতাসকলে কেৱল নিৰ্বাচনী সভাবোৰত মিঠা মিঠা প্ৰতিশ্ৰুতিবোৰ দিবলৈ জানে যতে ততে কোটি কোটি টকাৰ আঁচনিৰ নামত
আধাৰশিলা স্থাপন কৰিয়ে উন্নয়নৰ ঢাক ঢোল বজোৱাত পাৰ্গত শাসকীয় নেতাসকলে ৰাইজৰ কল্যাণৰ কথা চিন্তা কৰি কথামতে কামৰ বাস্তৱ ৰূপায়ণত মুঠেই নহয় আগ্ৰহী ধনশিৰ নৈৰ ওপৰত এখন আৰচিচি দলং নহলেও মজবুত এখন কাঠৰ দলং বাৰিষা অহা আগে আগে পাবনে নেপাৰ প্ৰতি গঞা ৰাইজে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ উন্নয়নৰ আওতি পৰিবনে নেপাৰ পাতি অঞ্চলটো বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং আৰু ডিমা হাছাৰ দুই পাৰ্বত্য জিলাৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য উপভোগ তথা বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ আহিছে গুৱাহাটী মহানগৰীৰ পৰা 5 গৰাকী মহিলা পশ্চিম কাৰ্বি আংলঙত অৱস্থিত ৰাজ্যৰ অন্যতম বনভোজস্থলী হিচাপে পৰিচিত কপিলী নদীৰ ককাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলে তেওঁলোকে খেৰণিত উপস্থিত হোৱা প্ৰকৃতিপ্ৰেমী মহিলা কেইগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে যে অসম চৰকাৰ তথা পৰ্যটক বিভাগে ককাৰ দৰে সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰি থকা বনভোজস্থলী উন্নয়নৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা উচিত আমি অলৰেডি ককা আমি চাই আহিলোঁ খুবেই ধুনীয়া জেগা অসমৰ মানুহে আহি পিনি ইয়াতে অসমত ইমান ধুনীয়া জেগা আছে মানে অসমৰ মানুহ ইয়াতে আহি পিনি চাব লাগে কেনেকুৱা কি জেগা আছে আৰু কাৰ্বি আংলঙত ইমান ধুনীয়া এটা জেগা ডিমা হাছাও মানে লাইক আমি যোনটো এতিয়া পকা কৰি আহিলোঁ আমি এতিয়া পানীমূৰো যাম আৰু যদি টুৰিজিম ডিপাৰ্টমেণ্টে যদি অলপ চাই মেলি দিয়ে এইটো অসমৰ খুব ধুনীয়া জেগা এটা হ'ব চাবলগীয়া জেগা আৰু অসমত এনেকুৱা জেগা বিচাৰি পোৱা মানে বহুত আমি মানে সৌভাগ্য হেৰি কৰিছোঁ আৰু তাৰপিছত সেইখিনি ফৰ লাইক টুৰিষ্ট ডিপাৰ্টমেণ্টক সেইটোৱে হেৰি কৰিছোঁ যাতে অলপ চাই মেলি দিয়ে লগতে 8 মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ সম্পৰ্কত মতামত ব্যক্ত কৰে যে মানুহে কেৱল 8 মাৰ্চতে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে কিন্তু কেৱল সেই নিৰ্দিষ্ট দিনা নকৰি প্ৰতিটো দিনেই নাৰী দিৱস হিচাপে সকলোৱে ভাবি ল'ব লাগে খেৰণিৰ পৰা বীৰেন ইংঘি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे ইয়াতে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি সাহিত্য পৰিষদ তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে নিতে নতুন স্কুল ভৱন মুকলি মঞ্চ আদি উদ্বোধন কৰিয়ে উন্নয়নৰ ঢাক ঢোল কোবাই অহা কথাটো জিলা সৰ্বজন বিদিত আজিও তদ্ৰপ RMSৰ অধীনত স্কুল ভৱন PNRD অধীনত মুকলি মঞ্চ মুকলি কৰিলে তুলিৰাম ৰংহাঙে আৰু লগতে MNPT পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে 2017-18 বিত্তীয় পুঁজিৰ অধীনত ৰংখাং পৰিষদীয় ৰংখাং সমষ্টি অন্তৰ্গত ভেলাপাৰাৰ পৰা ভেলাপাৰা 2 লৈ MNBT পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে বৰথৈছ আৰু দলনি তেৰণ গাঁৱত এখন মুকলি মঞ্চ উদ্বোধন কৰে তুলিৰাম ৰংহাঙে এই সমূহ অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ হৰেন সিং বেগ ধৰি পৰিষদৰ সদস্য ক্ৰমে ৰাম সিং টিমু দৰ্শী ৰংহাং
প্ৰভাত চন্দ্ৰ তাৰ মংগল সিং টিমু প্ৰমুখ নেতাসকল উপস্থিত থাকে PNRD অধীনত নিৰ্মাণ কৰিবলগীয়া পথৰ আধাৰশিলা স্থাপন কৰি ৰংহাঙে ভাষণ প্ৰসংগত ইতিমধ্যে বৰথৈছ গড়কাপ্তানি পথৰ পৰা দলনি তেৰণ গাঁৱলৈ যোৱা পথৰ দুৰৱস্থালৈ চাই পুনৰ মেৰামতিৰ আশ্বাস প্ৰদান কৰে বুকাজানত যোৱা নিশা সেনা আৰক্ষী যুটীয়া অভিযানত উগ্ৰপন্থী সংগঠন কুকি লিবাৰেশ্যন ফ'ৰ্চ চমুকৈ KLFৰ কেডাৰ আটক এক নিৰ্ভৰযোগ্য আৰু গোপন সূত্ৰৰ পম খেদি সেনা আৰক্ষীয়ে কৰা যুটীয়া অভিযানত বুকাজান অসামৰিক চিকিৎসালয়ৰ কাষৰ পৰা আটক কৰে বুকাজানত যোৱা নিশা সেনা আৰক্ষীৰ যুটীয়া অভিযানত উগ্ৰপন্থী সংগঠন কুকি লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ KLFৰ কেডাৰ আটক এক নিৰ্ভৰযোগ্য আৰু গোপন সূত্ৰৰ পম খেদি সেনা আৰক্ষীয়ে কৰা যুটীয়া অভিযানত বুকাজান অসামৰিক চিকিৎসালয়ৰ কাষৰ পৰা আটক কৰে কুপচাট চাংচন নামৰ উগ্ৰপন্থী কেডাৰজনক ধৃত কেডাৰজনৰ পৰা এটা .22 পিস্তল আৰু 10 জাই সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে লগতে আৰক্ষীয়ে জব্দ কৰে সংগঠনৰ বহু আপত্তিমূলক নথিপত্ৰ বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ পশ্চিম কাৰ্বি আংলঙৰ ফংলাংছো LP স্কুলত শুক্ৰবাৰে স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয় জিৰিকেন্টেং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা পানীমূৰ উপস্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত ৰূপায়ণ কৰে এই স্বাস্থ্য মেলাৰ কাৰ্যসূচী ফংলাংছো LP স্কুলত অনুষ্ঠিত এই স্বাস্থ্য মেলাত ফংলাংছো এলেকাৰ শতাধিক শিশু যুৱক যুৱতী পুৰুষ মহিলা তথা বৃদ্ধ বৃদ্ধাই আহি স্বাস্থ্য পৰীক্ষা কৰোৱায় এই কাৰ্যসূচীত পৰিষদীয় আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি ৰীনা টেৰাংপি কপিলি সমষ্টিৰ জনপ্ৰতিনিধি পৱন কুমাৰ ৰায় পশ্চিম কাৰ্বি আংলঙৰ বিজেপিৰ সভাপতি অৰুণ টেৰাং আমৰেং VDC অধ্যক্ষ লুকাছ মিলিককে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে উল্লেখ্য এই স্বাস্থ্য মেলাত ডিফু অসামৰিক চিকিৎসালয়ৰ ডাক্তৰসকলে স্বাস্থ্য মেলাত স্বাস্থ্য পৰীক্ষাৰ বাবে অহা গয়া ৰাজ্যৰ স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু জিৰিকেন্টেং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ তথা স্বাস্থ্য কৰ্মীসকলে ডাক্তৰসকলৰ কামত সহায় সহযোগ কৰে জিৰিকেন্টেঙৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাৰ্ড নিউজ বাৰিষা পাৰ হৈ শৰৎ হেমন্ত শীত আৰু বসন্ত অহা মানে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী উৎসৱৰ বতৰ আৰম্ভ হয় আন বছৰৰ দৰে এইবাৰো সোণাপুৰৰ ফং আৰিত উলহ মালহেৰে উদযাপন কৰে আমৰি কাৰ্বি যুৱ মহোৎসৱত গুৱাহাটী গেটাৰ কাৰ্বি ছাত্ৰ সন্থায়ো উক্ত মহোৎসৱত যোগদান কৰি নৃত্য প্ৰদৰ্শন কৰে GGKSAৰ সভাপতি ধৰম সিং ৰংহাঙৰ নেতৃত্বত যোৱা সাংস্কৃতিক দলটিয়ে নৃত্য প্ৰদৰ্শন কৰাই নহয় অনাগত দিনত এইদৰে অনুষ্ঠিত যুৱ মহোৎসৱৰ কাৰ্যসূচীত সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ফং আৰিৰ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ